Hello? Program naman po, suru ba? Mo তোমাক লগ কৰবা নৰিম আজি নহয় দাদা আছে না ঘৰত ৰবা দাদা আহিছে ৰবা এটা কথা নাপাতো দে দাদা আহিছে দে বাই বাই Hello. Oh, babu bhat khala. What busy ah? Hey, no ye. Hey, moje log ase hey pumpi talukdar. Ai kon gusi. Oh. Dile. Eki jana na mor hoina birat tupni lagsi. Khumong da ha. Hushi no? Bye bye de. Oi, Zah. Ei, fala asun. Order dako. Tuhan dokonot ki bay kosun. Sop pa dada. Sop pay mane. Chowmin pabo. Chicken chowmin pabo. Fish chicken pabo. Sop pabo. Kote bay. Coffee pabo. Kintu ekon nei boli koba. Kyo? Ki jano mor girlfriend to jete khaba aino. Tai অলপমান ধনী মই দুইখা কিন্তু মোৰ লেভেলটো দেও ধনীৰ গতিকে মই তো চাউল বাইরে বেলেগ খোবা নৰো তো সৰ কথা আচ্ছা 50 টাকা এটা আছে লগত চাহটো 40 টাকা মেনেজ কৰি দিবা 10 টাকা তোমাৰ যাও ঠিক আছে হে ঠিক আছে ঠিক আছে কবা কিন্তু একো নাই বুলি কবা হ'ব স্যার চাহ বাহিৰৰ বাহিৰে একো নাই ও ভাইটি আছো ইফালে আছো order dako. কি খাবা Chowmin na পায় মোমো তো নাই হে কইছে ক'ত মোলো হে নাহে তো হে কই নাই কি বাই কচোন কি বাই চাহ পাবো চাহ অকল চাহ অকল চাহ আছে খাই খাব হা একো নহলে আজি চাহ খাও মই আৰু আম্বানি লোন মিটিং কৰিব যাবা আছো না দেৰি হ'ব এতিয়া চাহ খাও নাকি আম্বানি এই পিছত কই কি তাত বাক মই বেলেগ কেছ অলপ ঠিক আছে দাদা চাহ দুকাপ লৈ হন লৈ আ চাহ লৈ আ ঠিক আছে সংকাল আনবা দে মোৰ দেৰি হ'ব নহলিবা কি হ'ব নহব এখন গাড়ী কিনো বুলি ভাবছো ৰবা বাপ্পাৰে গাড়ী কিনবা তুমি এইকেইদিন পইচা পাতি ইমান নাই সেইকাৰণে ফৰ্চুনাৰ এখনে কিনিম বুলি ভাবছো বেছি নপৰে 45 লাখ কৰো 39 লাখ বেছি নহয় চলি যায় ভালে হ'ব দে আমিও থাকিব না আৰু বিয়াৰ পিছত এটা চানমাৰীত মই ফ্লেট লওঁ বুলি ভাবছো ফ্ল্যাট লবা বেছি ৰুম নহয় 10টা ৰুমৰ ফ্লেট এটা হ'ব 10টা ৰুমৰ ফ্ল্যাট লবা ভালে হ'ব দে আমাৰ ভাল হই না তে আমি তো থাকিব পাৰিম দেখোন দাদা চাহ আমি তো চাইছি সংকাল চাহখিনি খাওঁ মই মিটিঙত যাবা আছো কি কবা এই আম্বানি একদম মাথা গৰম কৰি দিছে কেৱল পইচা লাগে ইয়াক পইচা কি কৰে কিবা কৰে ইয়াৰ কিবা বিজনেছত খাটাও আৰু বেছি পইচা কেৱল পইচা লাগে ইয়াৰ কি কবা মোৰ মাথা গৰম কৰিছে বিচাৰে চাহখিনি খাও না খাওঁ সংকাল খাওঁ কি চাহ বনোই চাহ তা বনোবাচোন নাজানে একদম তিতা হৈছে চাহখিনি চাহ ভাল নাই না নাই দে কাম নাই তুমি কি আইছ কি জাগাত আইছ বাপ্পাৰে নহয় এলাখান খং কৰি লাভ নাই চাপাত অলপমান বেছিকে দিছি চাপাত কিমান দামী গম পাওঁ নতে বহুত দামী চাপাত বহুত দামী চাপাত এটা দেই সেইকাৰণে অলপ তিতা লাগছে 1000 টাকা এক কাপ চাহ কি কম গম পাইছো নহলে তুমি আৰু এনে চাহ মাংবা নেকি দামী হ'ব আমি এনে কিবা কবাৰ পৰা আনছে আহি চাহ খাম নেকি গৰম লাগছিলে বহুত খাই নাই বাপৰে ক'ত আইছ কি কবা অসম একদম আৰু বেলেগ হৈ আছে তুমি আৰু বদলাব লাগব আৰু ছুইজাৰলেণ্ডত থাকা কৰো নেকি বাকি হইয়া নহয় কথাটো হ'ব দে ছুইজাৰলেণ্ডতে যাম দে ইটা খেলা বাদ দে ইটা যাবলা ইটা আৰু হৈছি মই যাব লাগিব না গৰমো লাগছে এটা হাবি বদল আৰু কি কবে অ মই আপি চাবি পতাব পৰা নাই
এলাখান দুখ কৰিব লাগে একো কথাই নহয় তোক যি লাইন দিয়া বুলি কয় এইটো দেখাবি দেখা প্ৰপ'জ কৰি দি পাৰিম জানো তুই অসমীয়াই নহয় না তোৰ গাত গৰম তেজে নাই তুই ফিল কৰ দেখছা না দেখ দেখছা প্ৰপ'জ কৰ এই বান্দাৰ তুই কিংকে পুতুলি দেই এই বান্দাৰ এটা কিংকে ইউজিছি দেই কথা আছে তেও আমাৰ যি দাদা আছে মই যে কাম কৰো তাতে মানে তেওঁৰ অজস্ৰ গাড়ী ডেইলি বেলেগ বেলেগ এখন লৈ যাও লগ ধৰবা মালদাৰ বুলি ভাবছি পুৰা মোৰ ইনকে পটি গেলা ৰাতি কেছটো নগেনে হেনে হেলা বাদ দি দা যি হৈছি মোৰ এটা ভাড়া আছে মই ভাড়াটো মাৰি যা নেকি যা কালি বি আহি আছো শুনাচোন কচোন বহুত দিন ধৰি তোমাক এটা কথা কম কৈ আছো ক'ব পৰা নাই কি কথা মোৰ মানে তোমাক ভাল লাগে বেয়া নোপোৱা যদি ফোন নাম্বাৰটো দিবা নেকি ৰদালি ৰ'দে দিয়ে মই ভাবিছে ৰদালি নহয় দেচোন নে নাহে ফোন নাম্বাৰটো দিবা পাৰি ঠিক আছে আন দিয়া মোবাইলটো দিয়া ফোন নাম্বাৰ তাতো বলি দিয়া এটো ফোন মাৰবা দে মোবাইল নে এই ইটা যাও নেকি ফোন করবা কিন্তু বাল্মীকি আসিলে আমারে গাঁৱৰে বহুত লগত বহু ৰামায়ণ ৰচনা কৰিলে নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে সুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে সুৱানা আজি তো ক্লাছে কৰবা নহলে নালগে দে কি ক্লাছ করবি মোর মন চন না হইছে ক্লাস কতনো মন যাব তোৰ আজি মোক লগ পাইছা তো এই হব দে তুই এটা রনলিসিংৰ দৰে মোর লগত চিনি খাবা না হইছে ফুরবা যাওয়া ফুরবা যায় আই মোৰ বাৰীৰ পিছফালে লাগি থকা টকটকীয়া বিলাহীটো মোৰ মিঠা পানখন তোক আজি ইমান মৰম লগা হৈছে কোনি ফোন কৰিছিলে এই মই ৰোমান্টিক হৈ থকা টাইমত এই ঘৰৰ পৰা ফোন কৰিছে কালে যাবা দিছে যাবা লাগে দেৰি হ'ল না ফুরবা যাওয়া দে এপি তুমি সঁচাকে ভাল পা না কি সঁচাকে ভাল পায় তো মই সঁচাকে ভাল পাওঁ কিমান ভাল পানো কিমান ভাল পাওঁ এইটো তোক মই কিনকে বুজাওঁ বুজো জিংকে বাৰা হিংকে তুই লেতেৰা খালৰ মেটকা দেখছা না লেতেৰা খালৰ মেটকা দেখছো কিয় মেটকা কিমান থাকে তুই খালত গম পা না বহুত থাকে তে ময়ো তো সেইখিনি মানে ভাল পাওঁ হেই দিনে দিনে সুখে জয়তি কি হলে এনে মতে হাল কৰো তো জান কিবা আৱাজ শুনছ না হেই ও তোমাৰ ভাই নেকি চিনাকি কৰি দিবা লাগে কিয় চিনাকি কৰি নিদ কি ভাই এক মই ভাল পাওঁ দুদিন পিছত এক মই বিয়া কৰা মই ধৰম পতি আৰু কথা কবা হে কুকুৰে তোৰ নেগলা কি বকি আছা তাইক মই ভাল পাওঁ দুদিনমান আগতে তাই মোক ইয়েছ দিছি উত টিপলে গাখীৰ অলপ চলি তুই সি বিয়া পাতে সি বিয়া ৰবা তুমিয়ে কয় দা তুমি কাক ভাল পাও হাও সকলোকে ও মৰণ নহয় তি ৰ তুই থিয়া দি থাক ভাই তোক দাঙি নিবা নৰো ৰে তুই ভালকে থাক কি হকলকে ও খুচা মাৰি নাকৰ বাৰান্দা ভাঙি ফলা মাপি কি জানা না তুহাক মই এনে কৰাৰ কাৰণ আছে কাৰণ ময়ো এটা টাইমত এনেকে সঁচাকে ভাল পাইছিলো পিছত
মোকো ঠকি দিলাক না সেইকাৰণে মই আৰু কি সঁচাকে বেলেগক ভাল পাওঁ মই ঠগিয়ে আছো তোমাৰ লগত প্ৰথমবাৰ কিবা হ'ব পাৰে কিন্তু তুমি যে বেলেগক ঠগে কৰিবা সেইটো অধিকাৰ তুমি ক'ত পালা হে আৰু আপি তই চবকে সেনে বুলি কিয় ভাবা চব ল'ৰা সমান নহয়তো গম পা না সেইটো কথা এই কাৰ লগত কথা পাতি আছা এই চেনীৰ লগত আৰু ৰিলেশ্যন নাই গম পা না বাদ দিয়ে আজিৰ পৰা এইকা বহুত ভাল পাইছিলো তোক মই তুমি আমাৰ লগত ইমান ডাঙৰ খেল খেললা তুমি ধৰবাই নলুৱে গেলে নেকি এউন গোটেই কাটাই তুন গেলি কি হলে মোৰ আৰু আছে এনে সেইকেইটাক পুতে ল'ম মই কান্দি থাকিম বুলি ভাবছিল নেকি বন্ধু বান্ধৱীসকল আমাৰ নতুন ভিডিঅ'টো চাই কেনে পাই জনাব মানে বহুত দিন ভিডিঅ' দিব পৰা নাই এনে বহুত কিবা কিবি প্ৰব্লেম তাৰপিছত আমি পঢ়ি থাকো না তো পঢ়া চলি যিহেতু অলপমান ভিডিঅ' দিব অসুবিধা হয় সেইকাৰণে তো কলেজ থাকে কিবা থাকে তাৰে পৰা আহি টাইমে নাপাওঁ সেনেকৈ তো বন্ধ বাৰ লৈ ভিডিঅ'টো বনাওঁ কিন্তু এইটো ভিডিঅ' বাৰ বনোৱা বহুত দিনে হ'ল তথাপিও আমি দিব পৰা নাছিলোঁ কিছুমান অসুবিধাৰ কাৰণে তো আজি দিম তো দিলোঁৱে ধৰক তো চাই কেনে পাই জনাব আজি সেইখিনিয়ে যদি আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব চেনেলটো কি কৰিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'গিলা নহ'লে বা কি ক'ম আৰু আপোনাৰ লগত তাৰ কাৰণে বন্ধুটোকো কষ্ট কৰি তো সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিব বাকী আমি আৰু ভিডিঅ' নেদোঁ বুলি পাৰি নাযাব ভিডিঅ' দিয়াত আমাৰ দেৰি হ'ব পাৰে তথাপিও আমি ভিডিঅ' দিয়াই থাকিম তো আজিলৈ ইমানে ধন্যবাদ জয় আই অসম